হাই হেল্ল' নমস্কাৰ। আজি এটা ভিডিঅ' লৈ চাদ্দাম আৰু মই মোৰে দাদা হয়, ঘৰৰে নিচিনা আৰু আমাৰ তাত ভাড়া থাকে। আমিতো যাই আছোঁ, মোৰ মানে অলপ কিবা কাম আছিল গুৱাহাটীত। কামৰ কাৰণে মই যাই আছিলোঁ গুৱাহাটী, আৰু সেইটো কেম লৈ গৈছিলোঁ। আমি দুজন গৈছিলোঁ। যাওঁতে আমাক এটা চাৰিআলিত ধৰিলে দুজনমান ল'ৰাই ঘৰতে আমি গৈছিলোঁ। চাদ্দাম নামৰ তাত খুলি গৈছে, ইয়াতে গুচাইছে, ইয়াতে তাক বেছিকৈ মাৰিছে। কি গাড়ী চলাইছে ওচৰৰ হেলমেটে অফলা মাৰিছে। দুদিন হ'ল 1000 টকা দি এটা কালাৰিং আইনা লগাই লৈ আহিছোঁ, সেইটো ভাঙি দিলে। ঠিক নাই, ভাঙিছে ভাঙত তাৰপৰা একৰা বগীডাল খুলি পেলাইছে, লাঠি খাইছে। একৰা বগীডাল খুলি গৈছে, অনলি বেম পাইপডাল আছে। আৰু কি হয়, একৰা বগীডালটো লাঠি খাইছে। মই আনি কিনে থৈ দিছোঁ ঘৰত। তাৰপৰা আইনাখন ভাঙিছে, আইনাখন পেলাই থৈ বহুত বেয়া লাগিছে। মাৰিছেও, মোৰো বহুত বেয়া লাগিছে। মোবাইলটো লৈ গ'ল, মোবাইলটো নিয়াতে মই মাৰি দিলোঁ। মোবাইলটো আপলা মাৰিব চেষ্টা কৰিছিল, সেইকাৰণে মই আৰু ইমান দুখ নকৰিলোঁ। আৰু যিমানে সিহঁতৰ লগত সেই কৰি থাকিম আৰু সিমানে কাজিয়া হৈ থাকিব, সেইকাৰণে আমি গুচি আহিলোঁ। চাওঁ বাৰু কি হয়। তই এতিয়া আহি আছে, এতিয়া যাম 4 ভিতৰত। ফাইনেলি ওলালো যাবলৈ, একদম মালাবাৰী। আহিলো গাইছ, আহিলো। যদি মোৰ ভিডিঅ'বিলাক ভাল লাগে, লাইক কমেণ্ট ভিডিঅ' পাই থাকিব বাৰু আপুনি।